हेलो एवरीवन आपनालोक सकलोके पुनर एबार मोर यूट्यूब चेनेलटोलै स्वागतम जनाइछु। আজি মই ৰান্ধিবলৈ লৈছো গাহৰি এটি টেস্টি ৰেচিপি। দেখাত যেনেকুৱা টেস্টি হয় খাবলৈ বহুত ইয়ামি হয়। ঠিক আছে তেনেহলে পলম নকৰি আহক আমি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। ইয়াৰ বাবে এয়া মই গাহৰি মাংস লৈছো। প্ৰথমতে গাহৰি মাংসখিনি ধুনিয়াকৈ বইল কৰি লম। আৰু মই ইয়াতে আলু দিছো বইল হ'বৰ বাবে এনেদৰে গোটা গোটাকৈ দিছো। যিসকলে আলু ভাল পায় এইদৰে দি ল'ব পাৰে। অকল যদি গাহৰিৰ টেষ্টটো পাব বিচাৰে তেনেহলে আলুবোৰ ভাঙি নিদিব। গাহৰি আৰু আলুটো বইল হৈ থাকে মানে আহক আমি মেৰিনেট কৰিবৰ বাবে মছলাখিনি তৈয়াৰ কৰি লওঁ। ইয়াৰ বাবে মই দিছো নহৰু, আদা, মিট মছলা, গৰম মছলা, জিৰা, ধনিয়া আৰু জালুকৰ গুড়া সৰু টেবুল চামুচেৰে 1 চামুচৰ জোখাৰে। আৰু দিছো জলকীয়া এটা। জ্বলাটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি কম বেছি কৰি ল'ব। আৰু অকণমান বাটাৰ দিছো, নেমু ৰস অলপমান আৰু পানী অলপমান। মাংসখিনি বইল কৰা হৈ গ'ল। এয়া চাওক বইল কৰাৰ পাছত হাড়বোৰ ধুনীয়াকৈ এনেদৰে উলিয়াই দিব পাৰি। এতিয়া নিজৰ জোখাৰে ধুনীয়াকৈ অলপ ডাঙৰকৈ কাটি ল'ম। যিহেতু মই পৰ্ক ৰিবছ গ্ৰেভি বনাম সেইবাবে এয়া জোখতেই কাটি লৈছো। এতিয়া এটা ডাঙৰ পাত্ৰত মাংস কেইপিচ লৈ তাত অলপমান হালধি নিমখ দি লৈছো। আৰু পেষ্ট বনাই লোৱা মছলাখিনি এতিয়া ধুনীয়াকৈ মিশ্ৰণখিনিৰ লগত মাংসখিনি হাতেৰে মিহলাই 10-15 মিনিটৰ বাবে ফ্ৰিজত ৰাখি দিম। এতিয়া বইল কৰি ৰখা আলুখিনিত নিমখ হালধি দি লৈছো আৰু লগতে পাচলিখিনিও কাটি লৈছো। আৰু বিলাহীখিনি এটা মিক্সি জাৰত ধুনীয়া পিউৰি বনাই ল'ম। গেছ ষ্টভটো অন কৰি এখন কেৰাহী পাতি তেলটো গৰম হ'বলৈ দিছো আৰু আলুখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে প্ৰথম ফ্ৰাই কৰি ল'ম। এয়া আলুখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া এটা পাত্ৰত কাঢ়ি লৈছো। একেখন কেৰাহীতে মেৰিনেট কৰি ৰখা গাহৰি কেইপিচ দি দিছো। অলপ সময়ৰ পাছতে সাৱধানেৰে লুটিয়াই লৈছো মাংস কেইপিচ। 2 সাইড অলপ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি হলত এতিয়া কাঢ়ি লৈছো। একেখন কেৰাহীতে আকৌ সামান্য তেল দি লৈছো। আৰু তেলখিনি গৰম হোৱাত এতিয়া দিছো লং, ইলাচি, দালচেনি, দুখিলা তেজপাত, শুকান জলকীয়া 3-4টা আৰু জিৰা। এই সকলোবোৰ মিডিয়াম ফ্লেমত ভালকৈ লৰাই অলপ সময়ৰ পাছতে দিছো পিঁয়াজ, আদা, নহৰুৰ পেষ্ট। এতিয়া পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম আৰু আদা নহৰুৰ কেঁচা গোন্ধটো যাবলৈ দিম। এতিয়া ইয়াত জোখমতে হালধি এড কৰি ভালকৈ লৰাই ল'ম। যেতিয়াই পিঁয়াজখিনি ৰঙচুৱা হ'ল তেতিয়াই বিলাহীৰ পিউৰিখিনিও দি দিম আৰু ভালকৈ লৰাই ল'ম। এতিয়া ইয়াত জোখমতে পানী দি উতলিবলৈ ঢাকোনখন লগাই দিছো। আপোনালোকে আপোনালোকৰ হিচাপ মতে পানী দি ল'ব কিমান ডাঠ আৰু পাতলকৈ খায়। অলপ সময় পাছতে এয়া চাওক ভালকৈ উতল আহিব ধৰিছে। এতিয়াই আমি সোৱাদ অনুসৰি নিমখ দিম। ফ্ৰাই কৰোঁতে নিমখ দিছিলো যিহেতু সেইবাবে অকল গ্ৰেভিখিনিৰ জোখতহে নিমখ দিছো। অলপ সময়ৰ পাছতে আমি ইয়াত ফ্ৰাই কৰি ৰখা মাংস কেইপিচ দি ল'ম আৰু ঢাকোনখন লগাই দিম। 2-3 মিনিটৰ পাছত আমি ইয়াত ফ্ৰাই কৰি ৰখা আলু কেইটাও দি দিছো। এয়া চাওক ধুনীয়া উতল আহি আছে আৰু কি সুন্দৰ কালাৰ এটাও আহিছে।
এতিয়াই আমি কম পৰিমাণে মছলা এড কৰিম। অকণমান জিৰা পাউডাৰ, ধনিয়া, গৰম মছলা, মিট মছলা, জালুকৰ গুড়া আৰু ৰেড চিলি সৰু টেবুল চামুচৰ জোখাৰে 1 চামুচকৈ আমি ইয়াত দি লৈছোঁ। এতিয়া ভালকৈ লৰাই ল'ম আৰু ঢাকোনখন লগাই সিজিবলৈ দিম। প্ৰায় 5-10 মিনিটত আমাৰ গাহৰি ৰেডি হৈ যাব। প্ৰায় 5-10 মিনিটৰ পাছত এয়া চাওক আমাৰ পৰ্ক ৰিবছ গ্ৰেভি ৰেডি হৈ গৈছে। এতিয়া শেষত আমি ফ্ৰেছ ধনিয়া দি দিছোঁ। এয়া চাওক 1-2 মিনিটৰ পাছত ইমানেই ধুনীয়া কালাৰ আহিছে, দেখিয়ে খাওঁ খাওঁ লাগিছেনে বাৰু? এয়া চাওক মই লৰাই দেখাই দিছোঁ। খাবলৈ বহুত বেছি টেষ্টি হৈছিল। এতিয়া মই ছাৰ্ভ কৰিবৰ বাবে এখন প্লেটত কাঢ়ি লৈছোঁ। আৰু পুনৰ আহিম এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ। আজিলৈ বাই বাই।